ষ্টুডেণ্ট এই ভিডিঅ'টোত মই ক্লাছ 9ৰ গণিতৰ যিখন নতুন পাঠ্যপুথি তাৰ পৰা অনুশীলনী 3.3 প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম। ইতিমধ্যে মই আগৰটো ভিডিঅ'ত অনুশীলনী 3.2 সম্পূৰ্ণৰূপে সমাধান কৰিছোঁ। যদি তোমালোকে চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকসমূহ দিয়া আছে। তো আহা তেতিয়াহ'লে এইটো ভিডিঅ'ত অনুশীলনী 3.3 প্ৰশ্নসমূহ সমাধান কৰোঁ। অনুশীলনী 3.3 এক নম্বৰ প্ৰশ্নটো দিছে -2,4 3, -1 -1,0 1,2 আৰু -3, -5 এই প্ৰতিটো বিন্দু কোনটো চুক বা কোনডাল অক্ষত আছে কাৰ্তীয় সমতলত উপস্থাপন কৰি তোমাৰ উত্তৰৰ যথাৰ্থতা পৰীক্ষা কৰা। এতিয়া আমি প্ৰথমতে ইয়াৰ প্ৰতিটো বিন্দু কোনটো চুক বা কোনডাল অক্ষত আছে সেইটো লিখি ল'ম। তাৰপিছত তাক কাৰ্তীয় সমতলত সংস্থাপন কৰি চাম যে আমাৰ উত্তৰটো শুদ্ধ হৈছে নে নাই। এতিয়া প্ৰথম বিন্দুটো দিছে -2,4। ইয়াত তোমালোকে দেখা পাইছা এক্সটো হৈছে নিগেটিভ, ৱাইটো হৈছে পজিটিভ। গতিকে এই বিন্দুটো 2 নম্বৰ চুকত থাকিব চুকটোত, যিহেতু ইয়াত এক্সটো হৈছে নিগেটিভ, ৱাই হৈছে পজিটিভ। গতিকে -2,4 বিন্দুটো 2 নম্বৰ চুকত থাকিব। নেক্সট বিন্দুটো দিছে 3, -1। ইয়াত তোমালোকে দেখা পাইছা এক্সটো পজিটিভ আৰু ৱাইটো নিগেটিভ। তো ইয়াত তোমালোকে দেখা পাইছা চুক 4ত এক্সটো পজিটিভ, ৱাইটো নিগেটিভ। গতিকে 3, -1 বিন্দুটো চুক 4ত থাকিব। এবাৰ 3 নম্বৰ বিন্দুটো দিছে -1,0। ইয়াত এক্সটো নিগেটিভ, ৱাইটো 0 আছে। গতিকে এইটো এক্স অক্ষৰ ওপৰতে থাকিব, ৱাইৰ ফালে নাযাব। এইটো তোমালোকে দেখা পাইছা এইটো -1 আৰু 0। এই বিন্দুটো ৱাইটো যিহেতু 0, গতিকে এইটো এক্স অক্ষৰ ওপৰতে থাকিব। গতিকে -1,0 বিন্দুটো এক্স অক্ষৰ ওপৰত থাকিব। এবাৰ 4 নম্বৰটো দিছে 1,2। ইয়াত এক্সো পজিটিভ, ৱাইও পজিটিভ। তো তোমালোকে দেখা পাইছা যেতিয়া এক্স আৰু ৱাই উভয় পজিটিভ, এইটো চুক 1ত থাকে। মই আগৰ ভিডিঅ'টোত এই চুকসমূহৰ বিষয়ে ভালকৈ কৈছোঁ, তো যদি তোমালোকে চোৱা নাই চাব পাৰিবা। আৰু একেবাৰে শেষৰ বিন্দুটো দিছে -3 আৰু -5। ইয়াত আকৌ এক্সো নিগেটিভ, ৱাইও নিগেটিভ। আৰু যেতিয়া এক্স আৰু ৱাই দুয়োটাই নিগেটিভ, এইটো চুক 3ত থাকিব। তো এই কথাখিনি আমি এনেধৰণে লিখি ল'লোঁ, তোমালোকে নোট কৰি ল'বা। এতিয়া দেখা গ'ল যে প্ৰতিটো বিন্দুৰ অৱস্থান সম্পৰ্কে ইতিমধ্যে আমি গম পালোঁ। এতিয়া আমি এই বিন্দুসমূহ কাৰ্তীয় সমতলত সংস্থাপন কৰি আমাৰ উত্তৰসমূহ শুদ্ধ হৈছে নে নাই পৰীক্ষা কৰি চাওঁ আহা। সাধাৰণে কাৰ্তীয় সমতলত এডাল হৈছে এক্স অক্ষ আৰু এডাল হৈছে ৱাই অক্ষ অংকন কৰি ল'লোঁ। এই এক্স অক্ষডালক ভুজ বুলিও কয় আৰু ৱাই অক্ষডালক কুটি বুলি কয়, মনত ৰাখিবা। আৰু এই অক্ষডালে যিটো বিন্দুত লম্বভাৱে কটাকটি কৰিছে এইটো হৈছে মূল বিন্দু। মূল বিন্দুটো অ' বুলি ধৰে। কেতিয়াবা পৰীক্ষাত অ'ৰ স্থানাংক আহি থাকে, মূল বিন্দুৰ স্থানাংক, সেইটো তোমালোকে লিখিবা 0,0। এতিয়া আমি কি কৰিব লাগিব, চাব লাগিব যে এই বিন্দুকেইটাত সৰ্বোচ্চ মাত্ৰা কিমান আছে, 5। তো আমি চবফালে 5 দিব লাগিব, বা এটা ঘৰ বহাই ল'ব পাৰোঁ, 6লৈকে দিব পাৰোঁ। এতিয়া আমি কি কৰোঁ, ইয়াৰ প্ৰতি 5টা বৰ্গক্ষেত্ৰক 1 একক ধৰি, ইয়াত দেখিছানে 1, 2, 3, 4, 5টা, ইয়াত 1 ধৰিম। এইটো 1, 2, 3, 4, আমাৰ 5লৈকে আছিলে, ইমানলৈকে দিলে হৈ যাব। তো আমি এনেকুৱা ধৰণে প্ৰতি 5টা বৰ্গক্ষেত্ৰক 1 একককৈ ধৰিলোঁ। এতিয়া আমি এই ছাইডতো আহিব লাগিব। তোমালোকে নিশ্চয় সংখ্যা ৰেখাৰ বিষয়ে জানা। এইটো -1 হ'ব, এইটো -2 হ'ব, -3 হ'ব, -4 হ'ব, -5 হ'ব। তোমালোকক একেবাৰে ইজিকৈ কৈ থৈছোঁ, যদি এক্স ডেছ দেখা তেতিয়া গম পাবা এইখিনি হ'ব নিগেটিভ। তো এইখিনি -1, -2, -3, -4, -5 সংখ্যা ৰেখাত পাইছা তোমালোকে ক্লাছ 8ত। তো এইবাৰ ৱাই অক্ষলৈ যাওঁ। এইফালেও একেধৰণৰ সমান একক ল'ব লাগিব। ইয়াতো প্ৰতি 5টা বৰ্গক্ষেত্ৰক 1 একককৈ লৈ আমি মানখিনি বহাই দিওঁ। তো ইয়াতো অনুৰূপ ধৰণে 1, 2, 3, 4, 5 বহাই দিলোঁ, কিন্তু ইয়াত প্ৰতিটো মান কিন্তু সমান হ'ব লাগিব। আৰু এবাৰ আমি ৱাই ডেছ এইটো মাইনাছ বুলি ধৰি লোৱা। এতিয়া এইফালে আহিব এইটো -1, -2, -3, -4, -5। তো আমি এনেকুৱা ধৰণৰ সকলোফালে বহাই ল'লোঁ। এতিয়া আমাৰ প্ৰথম বিন্দুটো হৈছে -2,4। তো ইয়াত তোমালোকে দেখা পাইছা যে এক্সটো হৈছে নিগেটিভ আৰু ৱাইটো হৈছে পজিটিভ। গতিকে এইটো কোনটো চুকত আহিব, তোমালোকে দেখা পাইছা এক্সটো যেতিয়া নিগেটিভ, ৱাইটো পজিটিভ, এইটো 2 নম্বৰ চুকত বহে। আমি ইয়াত বহাব লাগিব মানটো। এতিয়া আমাৰ বিন্দুটো আছিলে -2,4। আমি এক্স ডেছ অক্ষৰ ফালে আহিব লাগিব। এইটো হৈছে -1, -2 আৰু ৱাইটো কিমান আছিলে 4। এতিয়া এইপিনে 1, 2, 3, 4 ইয়াত বহিব। এই বিন্দুটো হ'ব, এইটো হ'ব এইপিনে আছে -2 আৰু 4, এইটো হৈছে দ্বিতীয় চুকত বহিলে। তো আমি বিন্দুটো বহাই দিলোঁ, এইটো হৈছে -2,4। নেক্সট ইয়াৰ পিছৰ বিন্দুটো দিছে 3, -1। ইয়াত আকৌ এক্সটো পজিটিভ, ৱাইটো নিগেটিভ। গতিকে তোমালোকে ইয়াত দেখা পাইছা এইটো এক্সটো পজিটিভ, ৱাইটো নিগেটিভ, এইটো 4 নম্বৰ চুকত বহিব, অৰ্থাৎ আমাৰ এইটো চুকত বহিব। এতিয়া আমাৰ বিন্দুটো আছিলে 3, -1, এক্সৰ ফালে 3টা ঘৰ যাব।
তো এক্সৰ ফালে এটা দুটা তিনিটা ঘৰ গ'ল তাৰপিছতে ৱাই ফালে কিমান আছে -1 তো এইটো হৈছে -1 ইয়াত এইখিনিত বহিব বিন্দু দেখিছেনে এক্সৰ ফালে এইটো তিনিটা ঘৰ আৰু ৱাই ডেছৰ ফালে এটা ঘৰ আহিলে গতিকে এইটো বিন্দুটো ক'ত বহিব ইয়াত বহিব তো এনেকুৱা ধৰণে আমি বিন্দুটো বহাই দিলোঁ 3, নেক্সট আমাক বিন্দুটো দিছে -1, 0 তো ইয়াতো এইটোৰ নিচিনাই এক্সটো হৈছে নিগেটিভ ৱাইটো হৈছে পজিটিভ আৰু এইটো 0 আছে গতিকে এইটো ৱাইৰ ফালে নাযাব এক্স অক্ষতে থাকি যাব এতিয়া আমি যদি -1, 0 বিন্দুটোক বহাবলৈ যাওঁ এইটো হৈছে -1 আৰু ৱাইটো যেহেতু 0 ইয়াতে থাকিব এইটো কোনোফালে নাযায় এইটো -1 আৰু ৱাইটো কি হ'ব 0 আছিলে গতিকে এইটো এক্স ডেছ অক্ষৰ ওপৰতে বা এক্স অক্ষৰ ওপৰতে থাকিব তো এনেকুৱা ধৰণে আমি বিন্দুটো বহাই দিলোঁ এইটো হৈছে -1, 0 ইয়াৰ পিছৰ বিন্দুটো দিছে 1 আৰু 2 ইয়াত এক্স আৰু ৱাই উভয় পজিটিভ গতিকে তোমালোকে দেখা পাইছা এক্স আৰু ৱাই পজিটিভ এইটো 1 নম্বৰ চুকত বহিব আৰু আমাৰ কাৰ্টীয় সমতলৰ এইটো হৈছে 1 নম্বৰ চুক মনত ৰাখিবা এইটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ আমি এফালৰ পৰা যাওঁ এণ্টি ক্লকৱাইজত এইটো 1 এইটো 2 এইটো 3 এইটো 4 মই আগৰ ভিডিঅ'টোত কৈছোঁ যে আমাৰ বিন্দুটো আছিলে 1 আৰু 2 তো ইয়াত এক্সৰ ফালে যাব এটা ঘৰ আৰু ৱাই ফালে যাব দুটা ঘৰ ইয়াত যাব তো এক্সৰ ফালেটো এটা ঘৰ ৱাই ফালে 1 2 ইয়াত বহিব বিন্দুটো তো এই বিন্দুটো আমি বহাই দিলোঁ এনেকুৱা ধৰণে 1, 2 নেক্সট শেষৰ বিন্দুটো আমাক দিছে -3, -5 ইয়াত দেখিছা এক্সো নিগেটিভ ৱাইও নিগেটিভ আৰু যেতিয়া এক্স আৰু ৱাই উভয় নিগেটিভ এইটো 3 নম্বৰ চুকত বহে আৰু আমাৰ কাৰ্টীয় সমতলৰ এইটো হৈছে 3 নম্বৰ চুক তো ইয়াত আমি বিন্দুটো বহাব লাগিব এতিয়া বিন্দুটো আছিলে -3 আৰু -5 তো এইফালে আহিলে এইটো এক্সৰ ফালে আহিলে -3 আৰু ৱাইৰ ফালে আহিলে এইটো কিমান হ'ব এইটো -5 এই বিন্দুটো আহি ক'ত বহিব ইয়াত এফালে এক্সৰ ফালে আছে -3 আৰু ৱাইৰ ফালে কিমান আছে এইটো -5 ইয়াত বহিব তো বিন্দুটো বহাই দিলোঁ এইটো হৈছে -3, -5 তো আমি এই গোটেইকেইটা বিন্দু কাৰ্টীয় সমতলত উপস্থাপন কৰিলোঁ আৰু শেষত দেখা গ'ল যে আমাৰ উত্তৰসমূহ শুদ্ধ হৈছে তো এইটো হৈছে 1 নম্বৰ প্ৰশ্নটোৰ সমাধান নেক্সট আমাক কুৱেশ্যন নম্বৰ 2টোত দিছে তলৰ তালিকাখনৰ পৰা XY বিন্দুকেইটা দূৰত্বৰ উপযুক্ত একক লৈ সমতলত সংস্থাপন কৰা তো ইয়াত আমাক কিছুমান বিন্দু দিছে এইটো XY -2,8 -1,7 0, -1.25 এইটো 1,3 আৰু 3,-1 এই বিন্দুকেইটা আমি এতিয়া উপযুক্ত একক লৈ কাৰ্টীয় সমতলত সংস্থাপন কৰিম যদি আমি তালিকাখন ভালকৈ চাওঁ ইয়াত x আৰু y ৰ সৰ্বোচ্চ মান আছে 8 তো আমি কাৰ্টীয় সমতলত x আৰু y উভয় অক্ষতে 8লৈকে দিব লাগিব 8 এককলৈকে বা তাতকৈ আমি এক বহাই ল'ব পাৰোঁ তো আহাচোন তেতিয়াহ'লে ইয়াক আমি সংস্থাপন কৰি চাওঁ তোমালোকে চাবা আমি আগতে যেনেকৈ প্ৰতি 5টা ক্ষুদ্ৰ বৰ্গক 1 কৈ ধৰিছিলোঁ তেনেকৈ যদি ধৰোঁ আমি 8 কিন্তু নাপাম কাৰণ ইয়াত 1 2 3 4 5তে শেষ হৈ যাব গতিকে 8 পাবলৈ হ'লে হয় আমি 2টা ক্ষুদ্ৰ বৰ্গক 1 ধৰিব লাগিব নহয় 3টা ক্ষুদ্ৰ বৰ্গক 1 ধৰিব লাগিব তো মই ইয়াত 3টা ক্ষুদ্ৰ বৰ্গক 1 এককৈ লওঁ তো ইয়াত মই প্ৰতি 3টা ক্ষুদ্ৰ বৰ্গক 1 এককৈ ল'লোঁ এইটো 1 2 3 4 5 6 7 8লৈকে হৈ গ'ল আমাৰ 8লৈকে আছিলে গতিকে আমি সকলো ফালে 8লৈকে বনাই ল'ম তো আমি সকলো ফালে 8 এককৈ ল'ম তো এনেদৰে আমি x ধনাত্মক দিশত 8লৈকে ল'লোঁ এতিয়া আমি এইটো x ঋণাত্মক অক্ষটো 8লৈকে ল'ব লাগিব ইয়াতো সমানে একক ল'ব লাগিব আকৌ y অক্ষৰ ফালেও আমি সমানে একক ল'ব লাগিব প্ৰতি 3টা ক্ষুদ্ৰ বৰ্গক 1 এককৈ ঠিক একেদৰে y যিটো নিগেটিভ y ডেছ আৰু এইফালেও আমি প্ৰতি ক্ষুদ্ৰ 3টা বৰ্গক 1 এককৈ লৈ সকলো ফালে আমি 8লৈকে লিখি ল'ম এনেকুৱা ধৰণে আমি কাৰ্টীয় সমতলত এইটো x ডেছ আৰু y ডেছ অংকন কৰি ল'লোঁ আৰু ইয়াৰ প্ৰতি 3টা ক্ষুদ্ৰ বৰ্গক 1 একক লৈ x ধনাত্মক আৰু x ঋণাত্মক এফালে y ধনাত্মক আৰু এইটো হৈছে y ঋণাত্মক উভয় সকলোতে আমি 8 এককলৈকে ল'লোঁ এতিয়া আমাৰ প্ৰথম বিন্দুটো হৈছে তোমালোকে দেখা পাইছা এইটো -2 আৰু 8 xটো হৈছে নিগেটিভ yটো হৈছে পজিটিভ তোমালোকে দেখা পাইছা x ডেছ অক্ষত এইটো হৈছে -2 আৰু yটো কিমান আছিলে 8 আমি -2ৰ পৰা সমান্তৰালভাৱে গৈ থাকিম আৰু গৈ পেলাই এইটো ক'ত বহিব ইয়াত তো এনেদৰে আমি প্ৰথম বিন্দুটো -2,8 বিন্দুটো বহাই দিলোঁ উপযুক্ত একক লৈ এবাৰ নেক্সট বিন্দুটো দিছে -1,7 এবাৰ একেধৰণে x ঋণাত্মক দিশত যাব -1 আৰু y ফালে যাব কিমান 7 তো ইয়াত এইটো হৈছে x মাইনাছ এইটো আৰু y দিশত কিমান যাব আছিলে 7 আছিলে গতিকে এইটো ক'ত বহিব ইয়াত তো বিন্দুটো আমি বহাই দিলোঁ আৰু এইটো লিখি দিলোঁ -1,7
এবাৰ 3 নম্বৰ বিন্দুটো দিছে 0,-1.25 এইটো 0 দিছে গতিকে x অক্ষতে থাকিব কোনোফালে নাযাব আৰু y দিশত যাব -1.25 এইটো x y ডেছ অক্ষৰ ফালে যাব তো ইয়াত x টো যেহেতু 0 গতিকে মূল বিন্দুতে থাকিব আৰু তাৰ পৰা এফালে আহিলে এটো -1.25 আছে তো তোমালোকে -1 তকৈ অকমান বঢ়াই দিলে হ'ব জাস্ট স্লাইড অলপ বঢ়াই লিখি দিলে হ'ব তো এনে ধৰণে -1 ৰ পৰা অকমান জাস্ট বঢ়াই দিলো এটো হৈ গ'ল 0,-1.25 ইয়াত 0 যেটো আছে গতিকে এটো y অক্ষতে থাকিব নেক্সট বিন্দুটো দিছে 1,3 এটা দুইটাই পজিটিভ গতিকে 1 নম্বৰ চুকত বহিব এতিয়াটো x ৰ দিশত যাব এটা ঘৰ আৰু y দিশত যাব কেটা তিনিটা ঘৰ এটো গৈ বহিব ইয়াত এনে ধৰণে আমি উপযুক্ত একক লৈ 1,3 বিন্দুটো বহাই দিলো আৰু হেকত আমাক অন্তিমটো বিন্দু বহাবলৈ লৈছে 3,-1 এতিয়া দেখা পাইছে x টো পজিটিভ y টো নেগেটিভ গতিকে এটো 4 নম্বৰ চুকত বহিব এটো হৈছে x টো পজিটিভ y টো হৈছে নেগেটিভ এটা x ৰ ফালে যাব তিনটা ঘৰ আৰু y ফালে আছে -1 গতিকে এটো আহি ক'ত বহিব এই ডখৰত বহিব তো আমি এনে ধৰণে বহাই দিলো এটো x ৰ ফালে তিনিটা ঘৰ আৰু y ফালে আছিল -1 গতিকে এটো আহি বহিলে ইয়াত গতিকে দেখা গ'ল যে আমাক প্ৰশ্নত দিয়া x আৰু y ৰ গুটেইকিটা বিন্দু আমি এনে ধৰণে উপযুক্ত একক লৈ কাৰ্তীয় সমতলত সংস্থাপন কৰিলো তো এটো হৈছে কোৱেশ্চন নম্বৰ 2 ৰ এনসাৰ নেক্সট আমাক কোৱেশ্চন নম্বৰ 3 টো দুটা উক্তি দিছে এতিয়া আমি উক্তিকিটা বিবেচনা কৰি ইয়াত চাৰিটা অপচন দিছে তাৰ পৰা শুদ্ধ অপচনটো বাছি উলিয়াব লাগে ইয়াত দিছে যে এই প্ৰশ্নটোত উক্তি a ৰ বিবৃতি আৰু আন এটা যুক্তি r ৰ বিবৃতি দিয়া আছে উক্তি a আৰু যুক্তি r বিবেচনা কৰি তলৰ বিকল্পবোৰৰ পৰা শুদ্ধটো বাছি উলিয়া তো উক্তি a টো দিছে তৃতীয় চুকত থকা যিকোনো বিন্দুৰ স্থানাংক হ'ল -x -y য'ত x y greater than 0 তোমালোকে নিশ্চয় গম পাইছা এই উক্তিটো সত্য হয় কাৰণ এটো দেখা পাইছে তোমালোকে তৃতীয় চুক এই তৃতীয় চুকৰ x আৰু y উভয় ঋণাত্মক আৰু ইয়াত x আৰু y এবিলাক 0 তকৈ সৰু কাৰণ এফালে আছে তোমালোকে জানা যে সংখ্যা ৰেখাৰ পৰা যিমানে লেফট হ্যান্ড সাইডলৈ গৈ থাকে এবিলাকৰ মানবিলাক কমি কমি গৈ থাকে তোমালোকে মন কৰিবা -1 টো কিন্তু -2 তকৈ ডাঙৰ গতিকে আমি লেফট হ্যান্ড সাইডত যিমানে যাব ইয়াত মানবিলাক কমি কমি গৈ থাকিব গতিকে x আৰু y টো 0 তকৈ কি হ'ব সৰু হ'ব আৰু এটো তোমালোকে দেখিলা যে মই ক'লো ইতিমধ্যে যে x আৰু y উভয় কি হৈছে এটো ঋণাত্মক তো ইয়াৰ পৰা দেখা গ'ল যে উক্তি এটো সত্য হয় এতিয়া যুক্তি আর যেটো ৰিজনটো দিছে তৃতীয় চুকত x স্থানাংক আৰু y স্থানাংক উভয় ঋণাত্মক এটো সত্য ইতিমধ্যে আমি দেখা পালো কাৰণ ইয়াত x আৰু y যিমান মান আছে প্ৰত্যেককে কি আছে ঋণাত্মক প্ৰত্যেকৰ সন্মুখত মাইনাস আছে গতিকে এই যুক্তি আৰটো সত্য হয় আৰু এই যুক্তিয়ে যেটো এছাৰচন অৰ্থাৎ উক্তিৰ শুদ্ধ ব্যাখ্যা আগবঢ়াইছে গতিকে এই ক্ষেত্ৰত ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন এ উক্তি এ আৰু যুক্তি আৰ উভয় সত্য যুক্তি আৰ টো উক্তিৰ শুদ্ধ ব্যাখ্যা নেক্সট কোৱেশ্চন নম্বৰ 4 দিছে স্তম্ভ এ আৰু স্তম্ভ বি মিলোৱা আৰু বিকল্পবোৰৰ পৰা শুদ্ধটো বাছি উলিয়া তো ইয়াত স্তম্ভ এ আৰু স্তম্ভ বি দিছে স্তম্ভ এত কিছুমান বিন্দু দিছে আৰু স্তম্ভ বিত সেই বিন্দুবিলাকৰ স্থান দি আছে আৰু ইয়াক আমি শুদ্ধভাৱে সজাব লাগে তো এক নম্বৰটো দিছে দেখিছা তোমালোকে 6,0 ইয়াত x টো পজিটিভ y আৰু y টো পজিটিভ কিন্তু y টো যেটো 0 দিছে গতিকে এটো x অক্ষতে থাকিব গতিকে এটো কোনটো হ'ব এটো ধনাত্মক x অক্ষ 1 টো হ'ব কিমান 2 যেটো ইয়াত 6 আৰু 0 দিছে আৰু 2 নম্বৰটো দিছে 0,-6 ইয়াত দেখা পাইছা x ৰ মানটো 0 গতিকে এটো y অক্ষত থাকিব আৰু এফালে -6 দিয়া আছে এটো চতুৰ্থ চুকৰ ফালে যাবগৈ ইয়াত যেহেতু y টো ঋণাত্মক গতিকে এটো হ'ব ঋণাত্মক y অক্ষ এবাৰ 3 নম্বৰটো হৈছে -10,0 ইয়াত তোমালোকে আকৌ দেখা পাইছা x টো নেগেটিভ আৰু y টো 0 মানে এটো x অক্ষতে থাকিব গতিকে এটো হ'ব ঋণাত্মক x অক্ষ আৰু 4 নম্বৰটো দিছে 3,-4 ইয়াত x টো পজিটিভ আৰু y টো হৈছে নেগেটিভ আৰু আমি ইতিমধ্যে পাইছো যেতিয়া x টো পজিটিভ y টো নেগেটিভ হয় এটো চতুৰ্থ চুকত থাকে গতিকে 4 টো হ'ব কিমান 3 গতিকে ইয়াৰ পৰা দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপচনটো হৈছে অপচন এ 1 2 3 4 3 1 4 3 নেক্সট কোৱেশ্চন নম্বৰ 5 টো দিছে স্থানাংক সমতলত এটা আয়তৰ শীৰ্ষবিন্দু 4টাৰ স্থানাংক ক্ৰমে 0,0 4,0 4,3 আৰু 0,3 কৰ্ণৰ দৈৰ্ঘ্য হ'ব এটো হৈছে আয়তটো আৰু ইয়াৰ শীৰ্ষবিন্দুবিলাকৰ স্থানাংক এটা আমি ধৰিছো a00 b2 দিছিলে 4,0
নেক্সট C2 দিছিলে 4,3 আৰু D2 দিছিলে 0,3 এতিয়া ইয়াত আমাক কৰ্ণৰ দৈৰ্ঘ্য বিচাৰিছে ইয়াত দুডাল কৰ্ণ হ'ব এডাল হৈছে AC আৰু এডাল হৈছে BD বা DB আমি জানো যে আয়তৰ দুইডাল কৰ্ণৰ দৈৰ্ঘ্য সমান গতিকে আমি হয় AC বা DB ৰ দৈৰ্ঘ্য দূৰত্ব সূত্ৰ প্ৰয়োগ কৰিলে আমি প্ৰশ্নটোৰ উত্তৰটো পাই যাম তো আমি AC কৰ্ণডালৰ ক্ষেত্ৰতে দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰোঁ এতিয়া আমাৰ দূৰত্বৰ সূত্ৰটো আছিলে D √(x2 - x1) হোল স্কয়াৰ প্লাছ y2 - y1 হোল স্কয়াৰ এতিয়া আমি AC বিন্দুৰ ক্ষেত্ৰত ইয়াত হ'ব x1 এটো হ'ব y1 আৰু এটো হ'ব x2 এটো হ'ব y2 ইয়াত আমাৰ x2 মানে হ'ব 4 আৰু x1 মানে হ'ব 0 গতিকে আমি x2 - x1 হোল স্কয়াৰ মানে কিমান পালো 4 - 0 হোল স্কয়াৰ নেক্সট আছে y2 - y1 ইয়াত y2 মানে হৈছে কিমান 3 আৰু y1 মানে কিমান হ'ব 0 গতিকে তো আমি লিখিম 3 - 0 হোল স্কয়াৰ তো আমি বহাই দিলো এতিয়া 4 পৰা 0 বিক কৰিলে আমি 4 পাম এটো 4 স্কয়াৰ হৈ যাব আৰু ঠিক তেনেকৈ 3 ৰ পৰা 0 বিক কৰিলে 3 পাম গতিকে এটা হ'ব 3 স্কয়াৰ এটা 4 স্কয়াৰ মানে হ'ব কিমান 16 4 4 গুণ 16 আৰু 3 স্কয়াৰ মানে কিমান হ'ব 9 এটা 9 হৈ গ'ল 25 আৰু 25 ৰ বৰ্গমূল কিমান পাম আমি 5 গতিকে দেখা পালো যে AC কৰ্ণডালৰ দৈৰ্ঘ্য কিমান পালো 5 একক ঠিক একে ধৰণে আমি যদি B আৰু D নিৰ্ণয় কৰিবলৈ যাম সমানে পাম তোমালোকে কৰি চাব পাৰা এনিৱে আমি এটা কৰিলে হৈ গ'ল তো আমি AC কৰ্ণৰ দৈৰ্ঘ্য পালো কিমান 5 একক এতিয়া আমাৰ 5 এককটো ক'ত আছে C গতিকে এই প্ৰশ্নটোৰ শুদ্ধ অপচনটো হ'ব অপচন C 5 একক নেক্সট কোৱেশ্চন নম্বৰ 6 ত দিছে তলত দিয়া বিন্দুবোৰৰ মূল বিন্দুৰ পৰা দূৰত্বৰ ক্ৰম অনুসৰি ঊৰ্ধ্বক্ৰমত সজোৱা আৰু পিছত বিকল্পবোৰৰ পৰা শুদ্ধটো বাছি উলিওৱা ইয়াক আমাক কেইটামান বিন্দু দিছে A B C প্ৰত্যেকৰ স্থানাংক দিয়া আছে এতিয়া আমি প্ৰথমতে এই বিন্দু কেইটাক আমি দূৰত্বৰ ক্ৰম অনুসৰি ঊৰ্ধ্বক্ৰমত সজাব লাগিব তাৰ পিছত এই বিকল্পবোৰৰ পৰা আমি শুদ্ধটো বাছি উলিয়াব পাৰিম এটো আগত হ'বনে বি টো আগত হ'বনে সি টো হ'বনে তেনেকৈ ধৰণে আমি এসেন্ডিং অৰ্ডাৰত একেটাক আমি সজাব লাগিব তো এটা আমাক বিন্দু কেইটা দিছে 3A 3,4 B 0,6 C 6,8 এটা এই বিন্দু কেইটাক যেটো মূল বিন্দুৰ পৰা দূৰত্বৰ ক্ৰম অনুসৰি সজাব লাগে মূল বিন্দুৰ স্থানাংক আমি জানো 0,0 গতিকে আমি যদি এটো দূৰত্বৰ ফৰ্মুলা প্ৰয়োগ কৰো আমি 3 পৰা যদি মাইনাস b কৰো বা 0 পৰা যদি 3 মাইনাস কৰো আমি 3 এ পাম গতিকে আমি এই 0 কেটা নললে হ'ব ডাইৰেক্ট এটো 3 স্কয়াৰ 4 স্কয়াৰ এনে ধৰণে লিখিলে হ'ব তো প্ৰথমতে আমি এই বিন্দুটোৰ ক্ষেত্ৰত দূৰত্বৰ ফৰ্মুলা প্ৰয়োগ কৰিম তো এটো হ'ব 3 স্কয়াৰ প্লাস 4 স্কয়াৰ মই ইয়াত 0 কেলে দিয়া নাই কাৰণ 3 পৰা যদি 0 বিক কৰো আমি আকৌ 3 এ পাম বা 4 পৰা যদি 0 বিক কৰো আকৌ 4 এ পাম গতিকে তো মিনিংলেছ ডাইৰেক্ট আমি কৰি দিলে হ'ব তে 3 স্কয়াৰ মানে কিমান হ'ব এটা 3 স্কয়াৰ মানে হ'ব 9 আৰু 4 স্কয়াৰ মানে হ'ব 4 4 গুণ 16 আকৌ আমি একেটাকা পালো 9 16 9 লগত 16 যোগ কৰিলে কিমান পাম 25 তো 25 ৰ বৰ্গমূল কিমান পালো 5 গতিকে এই বিন্দুটোৰ মান কিমান পালো 5 একক এবাৰ বি বিন্দুটোৰ ক্ষেত্ৰত দূৰত্বৰ ফৰ্মুলা প্ৰয়োগ কৰি চাও আমাক বি বিন্দুটো দিছে 0 আৰু 6 গতিকে তো আমি ডাইৰেক্ট লিখিম 0 স্কয়াৰ প্লাস 6 স্কয়াৰ তো এটো আমি 0 স্কয়াৰ প্লাস 6 স্কয়াৰ দি দিলো 0 স্কয়াৰ মানটো 0 হ'ব এটো নিলিখিলে হ'ব আৰু 6 স্কয়াৰ মানে কিমান হৈ গ'ল 36 আৰু 36 ৰ বৰ্গমূল কিমান পাম আমি 6 তো বি বিন্দুটোৰ মান পালো আমি 6 একক এবাৰ সি বিন্দুটোৰ ক্ষেত্ৰত দূৰত্বৰ ফৰ্মুলা প্ৰয়োগ কৰি চাও তো সি বিন্দুটো দিছিলে 6,8 গতিকে আমি এটো কি লিখিম প্ৰথমতে 6 স্কয়াৰ আৰু এত পিছৰটো কি আছিল y2 8 গতিকে এটো লিখিম আমি কিমান 8 স্কয়াৰ এতিয়া 6 স্কয়াৰ মানে হ'ব 6 6 গুণ 36 আৰু 8 স্কয়াৰ মানে হ'ব 8 8 গুণ 64 এটা 36 ৰ লগত 64 যোগ কৰিলে আমি পাম 100 আৰু 100 ৰ বৰ্গমূল কিমান হ'ব 10 কাৰণ 10 10 গুণ 100 গতিকে দেখা গ'ল যে a বিন্দুটোৰ মান কম 5 b বিন্দুটোৰ মান 6 আৰু c বিন্দুটোৰ মান হৈছে 10 গতিকে উক্ত বিন্দু কেটাক যদি আমি ঊৰ্ধ্বক্ৰমত সজালে কেনেকৈ পাম a less than b b less than c এতিয়া যদি আমি অপচনসমূহ চাও ইয়াত শুদ্ধ অপচনটো দেখা গ'ল অপচন ডি কাৰণ ইয়াক যদি ঊৰ্ধ্বক্ৰমত সজাইছিল আমি প্ৰথমতে a পাইছিলো তাপা b পাইছিলো c পাইছিলো a মানটো আছিল 5 b মানটো আছিল 6 c ৰ মানটো আছিল 10 গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন ডি a b c তাহলে কোৱেশ্চন নম্বৰ 7 লাষ্ট কোৱেশ্চন ইয়াত দিছে যে এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু তিনিটা হ'ল -3,0 3,0 আৰু 3,6 সত্যাপন কৰা যে সমকোণী ত্ৰিভুজটোৰ অতিভুজৰ দৈৰ্ঘ্য 6√2
ইয়াত আমাক ত্ৰিভুজটোৰ শীৰ্ষবিন্দু তিনিটাৰ মাপ দি দিছে। এতিয়া আমাক সত্যাপন কৰিবলৈ দিছে যে এই সমকোণী ত্ৰিভুজটোৰ অতিভুজডালৰ দৈৰ্ঘ্য 6√2 হ'ব। ধৰি ল'লো আমি এইটো হৈছে সমকোণী ত্ৰিভুজটো, এইটো ABC। এতিয়া ইয়াৰ শীৰ্ষবিন্দু তিনিটাৰ মানসমূহ বহাই দিম। তো এই শীৰ্ষবিন্দুৰ মান দিলোঁ -3,0 আমাক প্ৰশ্নত দি দিছিলে। বিটো দিছিলে 3,0 আৰু 3,6। ইয়াত আমি চিৰিয়েলি গৈছোঁ ABC। প্ৰশ্নত যেনেকুৱা ধৰণে আমাক ইয়াত দিছিলে তোমালোকে দেখা পাইছা, এইটো -3,0 3,0 3,6। আমি চিৰিয়েলি গৈছোঁ, এইটো ধৰিছোঁ A, এইটো B, এইটো C। দেখা পাইছা যে এই সমকোণী ত্ৰিভুজটোৰ এডাল হৈছে ভূমি, এডাল হৈছে লম্ব আৰু এডাল হৈছে অতিভুজ। এতিয়া এই অতিভুজডালৰ আমি দৈৰ্ঘ্য নিৰ্ণয় কৰিম আৰু ইয়াত আমি দূৰত্বৰ সূত্ৰটো প্ৰয়োগ কৰিম। তো ইয়াত আমি লিখি ল'লোঁ যে সমকোণী ত্ৰিভুজ ABCত দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰি পাওঁ। ইয়াত যিহেতু আমাক অতিভুজৰ কথা কৈছে, আমি কেৱল এই ৰেখাডালৰ ক্ষেত্ৰত দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰিম। এই দুটা আমি নকৰিলেও হ'ব, আমি ডাইৰেক্ট কৰিম। আমি লিখি ল'লোঁ DAC, যিহেতু A আৰু C বিন্দুটোৰ ক্ষেত্ৰত আমি দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰিছোঁ। গতিকে আমি কি পাম, দূৰত্বৰ ফৰ্মুলাটো আছিলে x2 - x1 হোল স্কোৱাৰ প্লাছ y2 - y1 হোল স্কোৱাৰ। ইয়াত এইটো হ'ব x1 y1 x2 y2। এতিয়া x2 - x1 বুলি ক'লে হ'ব 3 - -3। গতিকে আমাৰ x2 মানে আছিলে কিমান, 3 মাইনাছ, আকৌ x1 মানে কিমান আছে, -1। এইটো হৈছে ফৰ্মুলা মতে, আৰু এইটো আমাৰ প্ৰশ্ন দি দিছে -1 আৰু হোল স্কোৱাৰ। তো এতিয়া নেক্সট আহিলে আমাৰ y2 - y1 হোল স্কোৱাৰ। y2 মানে হ'ব 6 - 0 হোল স্কোৱাৰ। তো এইখিনি বহাই দিলোঁ 6 - 0 হোল স্কোৱাৰ। এতিয়াতো মাইনাছে প্লাছ হৈ যাব, অৰ্থাৎ আমি লিখিব পাৰোঁ 3 + 3 হোল স্কোৱাৰ। আৰু 6ৰ পৰা 0 বিয়োগ কৰিলে 6 হ'ব, গতিকে এটা আমি ডাইৰেক্ট লিখিব পাৰিম 6 স্কোৱাৰ। এইটো এতিয়া আমাৰ এইটো 3 - 3 কিমান হৈ যাব, 6 স্কোৱাৰ প্লাছ এইটো কিমান হ'ল, 6 - 6 গুণ কিমান হ'ব, 36। এতিয়া নেক্সট এইটো একেধৰণে 6 - 6 গুণ 36 হৈ গ'ল, 36 যোগ কিমান হৈ গ'ল, 36। এতিয়া 36 কিমান হ'ব, 72। এতিয়া আমি 72ক এনেকুৱা ধৰণে লিখিব পাৰোঁ 36 × 2। তেতিয়া আমি কিমান পাম, 36ৰ বৰ্গমূল হ'ব 6 আৰু এইটো থাকি যাব √2। দেখা পালোঁ যে সমকোণী ত্ৰিভুজ ACৰ অতিভুজৰ দৈৰ্ঘ্য পালোঁ 6√2, আৰু আমাক প্ৰশ্নটোতো দিছিলে যে সমকোণী ত্ৰিভুজটোৰ অতিভুজৰ দৈৰ্ঘ্য 6√2। এইটো আমাৰ মিলি গ'ল, ইয়াতো আমি 6√2 পালোঁ। তো শেষত আমি লিখি দিব পাৰোঁ, যিহেতু সমকোণী ত্ৰিভুজ ABCৰ অতিভুজ ACৰ দৈৰ্ঘ্য 6√2 পোৱা গ'ল, এতেকে সত্যাপন কৰি দেখুওৱা হ'ল। তো এই হৈছে কুৱেশ্যন নম্বৰ 7ৰ এনচাৰ। তো ডিয়াৰ ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই অনুশীলনী 3.3ৰ আটাইকেইটা প্ৰশ্নৰ সমাধান তোমালোকলৈ আগবঢ়ালোঁ। তো ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা, আৰু ইয়াৰ পাছৰ ভিডিঅ'ত মই দ্বিতীয় অধ্যায় অৰ্থাৎ বহুপদৰ সমাধান আগবঢ়াম। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।